Hello guys, welcome to my YouTube channel Moni's Vlog. আৰু আজি মই গৈ আছো নলবাৰীলে। মই আমাৰ ৰুমৰ খুৰা আৰু খুৰীৰ হৈতে গৈ আছো। একচুয়ালি আমাৰ ৰুমৰ খুৰাৰ ভনিয়েকৰ ঘৰ হয় নলবাৰীত। গতিকে যাও আৰু অকমান ময়ো ঘৰখন চাই আহো খুৰীহঁতে যেহেতু লগ ধৰিলে আৰু আপোনালোকক দেখুৱাম গোটেইখিনি। তো আজি ব্লগটো চাই থাকক। হেল্ল' গাইজ, আপোনালোকে বহুতে হয়তো এখেতক চিনিয়ে পাইছে। এখেত হৈছে মোৰ খুৰী আৰু মোৰ প্ৰায় ভিডিঅ'ত ওলায়ে থাকে তেখেতে। আৰু আমি ধুনীয়াকৈ এতিয়া গৈ আছোঁ আৰু ৰাস্তাতে যিহেতু জালুকবাৰীত এয়া ফ্ৰুইটছ পোৱা গ'ল আৰু অকণমান লৈ ল'লোঁ আলহীৰ কাৰণে। খুৰীয়ে ধুনীয়াকৈ আপেল আৰু কিবাকিবি লৈ ল'লে। আৰু গুৱাহাটীৰ পৰা নলবাৰী বহুখিনি দূৰ হয়। আমিও ৰাতিপুৱাই ওলাইছিলোঁ, সেইটো কাৰণে ৰাস্তাতে কিবা এটা খাওঁ বুলি প্ৰণীতা ৰেষ্টুৰেণ্টত সোমালোঁ। ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো খুব ধুনীয়া আছিলে আৰু আমি ইয়াতে চাহ তাহ খাই লওঁ। আমি এতিয়া সোমাইছোঁ খাবৰ কাৰণে। খুৰী আৰু মই খুৰাই পেলাই অৰ্ডাৰ দিব গৈছে। আমি ক'ত যাই আছোঁ খুৰী? নলবাৰী খুৰীৰ ভণ্টিৰ ঘৰ। আৰু আহি গ'ল আমাৰ চলে ভটৰে। ধুনীয়াকৈ চলে ভটৰে খালোঁ আৰু লগতে একাপ আছিলে ধুনীয়া গাখীৰ চাহ। সঁচাকৈ ইমান ধুনীয়া বনাইছে চাহকাপ আৰু চলে ভটৰেখিনিও বহুত ধুনীয়া আছিলে। খাই একদম বিৰাট তৃপ্তি পালোঁ দেই। আৰু কিছু দূৰ অহাৰ পিছত পাই গ'লোঁ আমাৰ আলহীৰ ঘৰ। আহিয়ে এই কুলকুলিটো দেখিলোঁ, দেখি একদম বজাবলৈ মন গ'ল। আগতে যে আমাৰ মাহঁতৰ নামৰ দলতো আছিলে, বজাইছিলোঁ আৰু মাজে মাজে, ভালদৰে নাজানো, তথাপিতো কিয় জানো বজাবলৈ মন গ'ল আৰু অকণমান বজালোঁ। আৰু আমি এয়া ফুৰিব আহিছোঁ ৰাস্তাৰ ফালে। এয়া খুৰী, মাইনা, বাবু আৰু আগৰ ফালে আছে এজনী মোৰ ভণ্টি হ'ব। আৰু খোৱা লোৱা কৰি আমি অলপমান ৰাস্তাৰ ফালে ওলাই আহিলোঁ গাঁওখন চাওঁ বুলি। এইফালে চাওকচোন ইমান ধুনীয়া চিনেৰী, একদম সেউজীয়া আৰু সেউজীয়া, বহুত ধুনীয়া লাগিছে দেই। জংঘল হয় তথাপিতো, আৰু এইখন নদী হয়, এওঁলোকে চেংনাই নদী বুলি ক'লে। আৰু আমি আহিলোঁ। আচলতে কি জানেনে, সকলোবোৰ বস্তু মোৰ ভিডিঅ' লোৱাই নহয়। মই ভিডিঅ' ক্লিপবোৰ ল'বলৈ একদম পাহৰিয়েই যাওঁ। খাই লৈ উঠি শেষতে মনত পৰে মইচোন ভিডিঅ' নল'লোঁ। তথাপিতো যিখিনি লৈছোঁ সেইখিনিয়ে আপোনালোকক দেখুৱাইছোঁ। আৰু আমি এতিয়া আকৌ গুৱাহাটীলৈ বুলি আহি আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকে কৰি দিব। আৰু আজিৰ ভিডিঅ'টোত বৰ বিশেষ নেদেখুৱাওঁ, ইমানতে সামৰিছোঁ আৰু। তো আপোনালোকে কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই গাইজ, টেক কেয়াৰ।